নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আকৌ এবাৰ আপোনালোকক মোৰ এই জ্ঞানৰ চেনেলত স্বাগতম জনালোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ পলিটেকনিক এক্সামৰ কাৰণে দৰকাৰী কেইটামান বিজ্ঞানৰ প্ৰশ্ন। বলকচোন তেন্তে আজিৰ জ্ঞানৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ি যাওঁহি। বন্ধু বান্ধৱীসকল, প্ৰশ্নকেইটা জনাৰ আগতে এটা অনুৰোধ জনাওঁ যে মোৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা এই চেনেলত নতুনকৈ আহিছে তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ ইনবক্সত পোনপ্ৰথমতে পাবলৈ কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, নহ'লে প্ৰশ্নকেইটা একো বুজি নাপাব। তেন্তে বলকচোন পলম নকৰি প্ৰথম প্ৰশ্নটো কি আছে চাওঁহি। 1 নম্বৰ প্ৰশ্নটো হ'ল, সমতল দাপনে উৎপন্ন কৰা প্ৰতিবিম্বটো কি হ'ব? এই প্ৰশ্নটোৰ 4টা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল হট ৰিয়েল, বি নম্বৰ অপশ্যনটো হ'ল ওলোটা ইনভাৰ্টেড, চি নম্বৰ অপশ্যনটো হ'ল অসৎ ভাৰ্চুৱেল, ডি নম্বৰ অপশ্যনটো হ'ল আকাৰত সৰু ডিমিনিষ্ট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ অপশ্যনটো অসৎ ভাৰ্চুৱেল। 2 নম্বৰ প্ৰশ্নটো হ'ল, এক্স মৌল এটাৰ পাৰমাণৱিক ভৰ যদি 17 হয় তেন্তে মৌলটোৰ যোগ্যতা কিমান হ'ব? 4টা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 2, বি নম্বৰ অপশ্যনটো হ'ল 1, চি নম্বৰ অপশ্যনটো হ'ল 3, ডি নম্বৰ অপশ্যনটো হ'ল 0। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ অপশ্যনটো 1। 3 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰাকৃতিক গেছৰ প্ৰধান উপাদানটো কি? 4টা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল C2H4, বি নম্বৰ অপশ্যনটো হ'ল C2H2, চি নম্বৰ অপশ্যনটো হ'ল CH4 আৰু ডি নম্বৰ অপশ্যনটো হ'ল CO2। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ অপশ্যনটো CH4। 4 নম্বৰ প্ৰশ্নটো হ'ল, পৰ্যায়বৃত্ত তালিকাৰ চতুৰ্থ পৰ্যায়ত থকা সংক্ৰমণশীল ধাতুৰ সংখ্যা কিমান হ'ব? 4টা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 6, বি নম্বৰ অপশ্যনটো হ'ল 8, চি নম্বৰ অপশ্যনটো হ'ল 10, ডি নম্বৰ অপশ্যনটো হ'ল 4। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ অপশ্যনটো 10। 5 নম্বৰ প্ৰশ্নটো হ'ল, শব্দ তৰংগই দ্ৰুততম বেগেৰে গতি কৰা মাধ্যমটো কি? 4টা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল তৰল লিকুইডছ, বি নম্বৰ অপশ্যনটো হ'ল কঠিন ছলিডছ, চি নম্বৰ অপশ্যনটো হ'ল গেছীয় গেছেছ, ডি নম্বৰ অপশ্যনটো হ'ল বায়ুশূন্য ভেকাম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ অপশ্যনটো কঠিন ছলিডছ। অন্তিম তথা 6 নম্বৰ প্ৰশ্নটো হ'ল, শূন্য স্থানত পোহৰ ৰশ্মিৰ বেগ আৰু এটা মাধ্যমত পোহৰ ৰশ্মিৰ বেগৰ অনুপাতক কি বোলা হয়? 4টা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল মাধ্যমটোৰ সংকট কোণ ক্ৰিটিকেল এংগেল অফ দ্য মিডিয়াম, বি নম্বৰ অপশ্যনটো হ'ল মাধ্যমটোৰ ক্ষমতা পাৱাৰ অফ দ্য মিডিয়াম, চি নম্বৰ অপশ্যনটো হ'ল মাধ্যমটোৰ প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য মিডিয়াম আৰু ডি নম্বৰ অপশ্যনটো হ'ল মাধ্যমটোৰ পৰিৱৰ্তন মেগনিফিকেশ্যন ইন দ্য মিডিয়াম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ অপশ্যনটো মাধ্যমটোৰ প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য মিডিয়াম। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল পলিটেকনিক এক্সামৰ কাৰণে দৰকাৰী কেইটামান বিজ্ঞানৰ প্ৰশ্ন। এনেধৰণৰ জ্ঞান বা প্ৰশ্ন পুনৰ লৈ আহিম আপোনালোকৰ মাজত। তেন্তে আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।